নমস্কাৰ আজি হৈছে 5 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে জীৱিত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটা বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ নিৰ্বাচনত পৰাজয় বিজেপি জ্যেষ্ঠ নেতাৰ পদত্যাগ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে বিজেপি মন্ত্ৰীৰ পদত্যাগ ৰাজস্থানৰ বিজেপি চৰকাৰৰ মুখ্যম আঘাত ৰাজস্থানৰ কৃষি মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কিৰোড়ীলাল মীনাৰ পদত্যাগ লোকসভা নিৰ্বাচনৰ 7টা সমষ্টিত দল পৰিচালনাৰ দায়িত্ব লৈছিল মীনাই বিজেপিয়ে 7খন আসনতে জয় হ'ব বুলি ৰাজ্য সভাত ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে এটা সমষ্টিত বিজেপি প্ৰাৰ্থী পৰাস্ত হ'লে মন্ত্ৰালয় এৰি দিয়াৰ ঘোষণা কৰিছিল মীনাই 6টা সমষ্টিত জয় হোৱাৰ বিপৰীতে এটা সমষ্টি পৰাস্ত হয় বিজেপি প্ৰাৰ্থী এটা সমষ্টি বিজেপি প্ৰাৰ্থী পৰাস্ত হোৱাৰ পিছতে একাংশই মীনাৰ পদত্যাগৰ দাবী কৰে ইয়াৰ পিছত নিজৰ কথা ৰাখি মন্ত্ৰী পদ ত্যাগ কৰিলে কিৰোড়ীলাল মীনাই পূৰ্বে বিজেপি চৰকাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে চৰকাৰী গৃহ নিৰ্মাণ প্ৰকল্পত প্ৰায় 1000 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক ভয়ংকৰ খবৰ আৰু এটা জৰুৰী খবৰ সাৱধান 8 তাৰিখলৈ ৰাজ্যজুৰি হাই এলাৰ্ট ৰেড এলাৰ্ট জাৰি অসম মেঘালয় অৰুণাচলত 8 তাৰিখলৈ ধুমুহা বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক 3 ঘণ্টা ৰাজ্যত বতৰে ল'ব কাল ৰূপ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী ধুবুৰী গোৱালপাৰা চিৰাং বাক্সা দৰং ওদালগুৰি নগাঁও মৰিগাঁও পশ্চিম কাৰ্বি আলং কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও গোলাঘাটত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' পূব কাৰ্বি আলঙতো জাৰি কৰা হৈছে ইতিমধ্যে হাই এলাৰ্ট জলপ্ৰলয়ৰ মাজতে পৰিস্থিতিক লৈ ভয়ংকৰ সতৰ্কবাণী ডেঞ্জাৰ জোনত আছে ৰাজ্যৰ 20খনকৈ নদী আগন্তুক 2টা মাহ ৰেড জোনত থাকিব অসম উত্তৰ পূৰ্বাঞ্চল অধিক বৃষ্টিপাত হ'ব অৰুণাচল অসম আৰু মেঘালয়ত আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ উত্তৰ প্ৰদেশত শোচনীয় প্ৰদৰ্শনত বিজেপিয়ে ল'লে ডাঙৰ সিদ্ধান্ত বিজেপিক সহায় নকৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ 12খন জিলাৰ উপায়ুক্ত বদলিৰ নিৰ্দেশ আটাইকেইখন জিলাতে পৰাজয়ৰ সন্মুখীন হৈছিল বিজেপি লোকসভা নিৰ্বাচনত শোচনীয় প্ৰদৰ্শনৰ পিছতে এই সিদ্ধান্ত উত্তৰ প্ৰদেশৰ চৰকাৰৰ পৰাজয়ৰ প্ৰকৃত কাৰণ উলিয়াবলৈ চৰকাৰে গঠন কৰিছিল টাস্ক ফোৰ্স পৰাজয়ৰ 4টা কাৰণ দাঙি ধৰিছে টাস্ক ফোৰ্সে প্ৰতিবেদন মতে একাংশ চৰকাৰী কৰ্মচাৰীয়ে ভোট দিয়া নাছিল বিজেপিক চৰকাৰী কৰ্মচাৰীৰ অসহযোগৰ বাবে 12খন জিলাত পৰাস্ত হৈছিল বিজেপি সংবিধান সলনি কৰি দিম বুলি চলোৱা প্ৰচাৰৰ পৰাজয়ৰ এক কাৰণ উত্তৰ প্ৰদেশত মাত্ৰ 33খন আসনতে জয় হৈছিল বিজেপি আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা ডাঙৰ খবৰ ঝাৰখণ্ডৰ ৰাজনীতিত আকৌ পৰিৱৰ্তন পুনৰ হেমন্ত সোৰেন হ'ব মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ল জেএমৰ নেতা হেমন্ত সোৰেন তৃতীয়বাৰলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় হেমন্ত সোৰেনে ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল হেমন্ত সোৰেন 5 মাহ কাৰাবাৰৰ অন্তত পুনৰ মুখ্যমন্ত্ৰী হ'ল হেমন্ত সোৰেন সম্পদ সোৰেন আছিল কিছুদিনৰ বাবে মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনে শপত বাক্য পাঠ কৰোৱাই হেমন্ত সোৰেনে